মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ সকলোৰে নিশ্চয় ভাল। আজি মই তোমালোকৰ লগত চতুৰ্থ শ্ৰেণীৰ উৎসৱ পাঠটোৰ দ্বিতীয় শ্ৰেণীটো তোমালোকৰ ওচৰলৈ লৈ আহিছোঁ। প্ৰথম ক্লাছটোত আমি বিহুৰ বিষয়ে আলোচনা কৰিছিলোঁ। বিহু আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ। সেইখিনি তোমালোকে নিশ্চয় পঢ়িছা ঘৰত। আজি আমি তোমালোকৰ লগত আলোচনা কৰিম বিভিন্ন ৰাজ্যৰ বিভিন্ন উৎসৱৰ বিষয়ে। তাৰে প্ৰথম উৎসৱটো হৈছে ওনাম উৎসৱ। এতিয়া ওনাম শব্দটো যেতিয়া আমি আৰম্ভ কৰোঁ তেতিয়া আমি এখন ৰাজ্যৰ কথা পোনপ্ৰথমে মনলৈ আনিব লাগিব। আৰু ৰাজ্যখনৰ নাম হৈছে কেৰেলা। সেই কেৰেলাত কি হয়, ৰাতিপুৱা সৰু ল'ৰা ছোৱালীয়ে গীত গাই গাই ফুল বুটলিবলৈ ওলাই আহে। শাওণ ভাদ মাহৰ শস্য চপোৱাৰ পাছত এই উৎসৱ অনুষ্ঠিত কৰা হয়। এতিয়া কি হয়, ওনাম উৎসৱত কেতিয়া হয়? শাওণ ভাদ মাহত। যেতিয়া আমাৰ এতিয়া শাওণ ভাদ মাহ কেতিয়া হয়, আমি যেতিয়া হাল বাবলৈ পথাৰলৈ হাল বাওঁগৈ, সেই শাওণ ভাদ মাহতে কি হয়, সেই ওনাম উৎসৱ অনুষ্ঠিত হয়। আৰু তাৰ কেৰেলাৰ যিখিনি সৰু ল'ৰা ছোৱালী আছে সিহঁতি গীত গাই গাই ফুল বুটলি ফুৰে। ওনাম উৎসৱ 10 দিন ধৰি চলে। আমাৰ যেনেকৈ বিহু, এতিয়া বহাগ বিহু গোটেই মাহটো ধৰিয়ে হয়, কিন্তু প্ৰথম 7 বিহু আছে, আমি সেইটো যোৱা ক্লাছত আলোচনা কৰিছিলোঁ। ঠিক সেইদৰে মাঘ বিহু হয়, কাতি বিহু তেনেকৈ হয়। ঠিক তেনেদৰে ওনাম উৎসৱ আকৌ 10 দিন ধৰি চলে। তাৰপিছত আছে ওনাম উৎসৱৰ লগতে কাইকুট্ৰিকালি নাচ আৰু ভেলুমকালি নাও খেলৰ সম্পৰ্ক এৰাব নোৱাৰা। এতিয়া মই তোমালোকক ইয়াতে উলিয়াই দিম কাইকুট্ৰিকালি নাচটো। এইটো তোমালোকে চাই লোৱা, কাইকুট্ৰিকালি নাচ। আৰু এইটো কি হৈছে, ভেলুমকালি নাও খেল তোমালোকে দেখিছা, বিভিন্ন টিভিত দেখিছা, হয়নে নহয়? নাও খেল, সেই নাও খেলৰ এইটো এটা হৈছে ভেলুমকালি বুলি কয় তেওঁলোকৰ নাও খেলটোক। এই উৎসৱত কেৰেলাৰ সকলো শ্ৰেণীৰ লোকেই অংশগ্ৰহণ কৰে। আচলতে ক'বলৈ গ'লে এই উৎসৱটো হৈছে, ওনাম উৎসৱটো হৈছে বিভিন্ন জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে। ইয়াত মানে কি হয়, হিন্দু মুছলমান খ্ৰীষ্টান সকলো ধৰ্মৰ লোকে এই ওনাম উৎসৱত অংশগ্ৰহণ কৰে। ঠিক যেনেদৰে আমাৰ বিহুটোত সকলো ধৰ্মৰ লোকেই বিহু পাতে, অসমৰ জাতীয় উৎসৱ নহয় জানো? হিন্দু মুছলমান খ্ৰীষ্টান জৈন শিখ যেনেকৈ আছে, সেইদৰে ওনাম উৎসৱটো কেৰেলাত প্ৰতিজন কেৰেলাৰ মানুহে এই ওনাম উৎসৱটো পালন কৰে। এতিয়া তোমালোকে বুজি পাইছা ওনাম উৎসৱটোৰ বিষয়ে আমি কি পালোঁ, যে ওনাম উৎসৱটো হৈছে এনে এটা উৎসৱ যিটো কেৰেলাৰ প্ৰতিজন নাগৰিকেই, হিন্দু মুছলিম খ্ৰীষ্টান জৈন শিখ আদি যিকোনো মানুহেই এই উৎসৱটো পালন কৰে। আৰু এই উৎসৱটোত কি কৰে, উৎসৱৰ 10 দিন ধৰি চলে। আৰু কি হয়, ইয়াত কেৰেলাৰ সৰু ল'ৰা ছোৱালীখিনিয়ে গীত গাই গাই ফুল বুটলি ফুৰে। সেইটো এটা পালোঁ, তোমালোকে মনত ৰাখিবা এইখিনি কথা। আৰু এটা কি পালোঁ আমি, যে শাওণ ভাদ মাহৰ যেতিয়া শস্য চপায়, সেই চপোৱা সময়ত এই ওনাম উৎসৱটো অনুষ্ঠিত কৰা হয়। আমাৰ ইয়াত কি হয়, শাওণ ভাদ মাহত আমি হাল বাওঁ, খেতিৰ কাৰণে আমি সাজু হওঁ, কিন্তু কেৰেলাত সেই সময়ত শস্য চপায়। আৰু ওনাম উৎসৱৰ লগত কাইকুট্ৰিকালি নাচ হয়। আমাৰ যেনেকৈ বহাগ বিহুত বিহু নাচ হয়, তাত তেনেদৰে কি হয়, কাইকুট্ৰিকালি নাচ হয়। আৰু নাও খেল হয়। নাও খেল মানে কি, ভেলুমকালি নাও খেল। তোমালোকৰ প্ৰশ্ন আহিব পাৰে পৰীক্ষাত, যে কেৰেলাত অনুষ্ঠিত কৰা নাও খেলটোৰ নাম কি? তেতিয়া হ'ব ভেলুমকালি। বুজি পাইছা? এইখিনি তোমালোকৰ ওনাম উৎসৱৰ বিশেষত্ব বা কেনেদৰে উৎসৱটো পালন কৰা হয়। তাৰ পিছৰ উৎসৱটো, তোমালোকৰ যিটো উৎসৱৰ বিষয়ে আলোচনা কৰিম, সেই উৎসৱটো হৈছে তামিলনাডুত পালন কৰা হয়। আমাৰ ভাৰতৰ এখন দক্ষিণ দিশৰ ৰাজ্য তামিলনাডু, সেই তামিলনাডুত এই পোংগল উৎসৱটো অনুষ্ঠিত কৰা হয়। পোংগলো এটা কৃষিভিত্তিক উৎসৱ। আমি যেনেকৈ মাঘ বিহু পালন কৰোঁ, তাত কি হয়, পোংগল অনুষ্ঠিত কৰা হয়। আৰু মাঘ বিহুৰ সমানে সেই দিনকেইটাৰ ভিতৰতে, মাঘ বিহু যেতিয়া আমাৰ হয়, সেই দিনকেইটাতে পোংগলো অনুষ্ঠিত কৰা হয়। আৰু পোংগল উৎসৱক কি হয়, সকলোৱে ঘৰ দুৱাৰ চাফ চিকুণ কৰে আৰু জাবৰ জোঁথৰ এঠাইত জমা খুৱায়। মানে কি হ'ল, পোংগল উৎসৱটো এনেকুৱা ধৰণৰ উৎসৱ, আমি যেনেকৈ মাঘ বিহু পালন কৰোঁ, মেজি জ্বলাওঁ, হয়নে নহয়? তাৰপিছত কি কৰোঁ, আমি মেজি জ্বলাই আমি ভোজ ভাত খাওঁ। ঠিক সেইদৰে এই পোংগল উৎসৱটো এটা কৃষিভিত্তিক উৎসৱ। মাঘ বিহু যেনেদৰে আমি ৰং ৰহস্য কৰোঁ, আমাৰ যিখিনি ধান চাউল আদি কৰি যিখিনি আছে, সেইখিনিৰে আমি কি হয়, ৰং ৰহস্য কৰোঁ। ঠিক সেইদৰে এই পোংগল উৎসৱটো তামিলনাডুৰ এটা কৃষিভিত্তিক উৎসৱ। এই উৎসৱত কি হয়, সকলোৱে নিজৰ ঘৰ দুৱাৰ চাফ চিকুণ কৰি জাবৰ জোঁথৰ এঠাইত জমা কৰে। তাৰপিছত কি কৰে, ৰাতি সমূহীয়াভাৱে আহাৰ গ্ৰহণ কৰাৰ পিছত ৰাতিপুৱা মাঘ বিহুৰ মেজিৰ দৰে জুই লগাই দিয়ে। ইয়াত তোমালোকক মই ফটো কেইখনমান দেখুৱাম কেনেকৈ ধৰণে পালন কৰা হয়, তেতিয়া তোমালোকে বুজি পাবলৈ ভাল হ'ব, হয়নে নহয়?
আমি যেনেকৈ ৰাতি মেজি জ্বলাওঁ, মেজি আমি কিহেৰে জ্বলাওঁ? কাঠ মেজি জ্বলাওঁ, হয়নে নহয়? তাৰপিছত পাত মেজি, খেৰেৰেও মেজি জ্বলাওঁ আমি তেনেকৈ। কিন্তু ইয়াত কি হয়, তেওঁলোকে আগদিনাখন কি হয়, ঘৰ দুৱাৰ চাফা কৰি জাবৰ জোঁথৰ ওলাই সেই জাবৰ জোঁথৰবোৰ এঠাইত জমা কৰি ৰাখে আৰু কি কৰে, ৰাতি সমূহীয়াভাৱে আহাৰ খায়। আমি যেনেকৈ ভোজ ভাত খাওঁ ৰাতি মাঘৰ বিহুত, হয়নে নহয়? ঠিক তেনেদৰে তামিলনাডুৰ এই লোকসকলে কি কৰে, ৰাতি সমূহীয়াভাৱে ভোজ ভাত খায়। তাৰপিছত কি কৰে, সেই যিখিনি যে দিনত জাবৰ জোঁথৰ গোট খুৱাই থৈছিলে সেই জাবৰ জোঁথৰখিনি জ্বলাই দিয়ে। মানে আমি যেনেকৈ মেজি জ্বলাওঁ, তেওঁলোকে সেই জাবৰ জোঁথৰ জ্বলাই দিয়ে। এইদৰে তেওঁলোকে তাৰপিছত কি কৰে, ঢোল বজাই উৎসৱ মানে আনন্দ কৰে। মাঘৰ বিহুত আমি যেনেকৈ, মাঘৰ বিহুটো বাৰু ঢোল, কিন্তু বহাগ বিহুত আমাৰ বিশেষকৈ ঢোলটো। ঠিক সেনেদৰে তেওঁলোকে পোংগল উৎসৱত আহাৰ খাই বৈ জাবৰ জোঁথৰখিনি জ্বলাই তাৰপাছত তেওঁলোকে ঢোল বজাই আনন্দ প্ৰকাশ কৰে, নাচ গান কৰে। বুজি পাইছা নহয় তোমালোকে? মাঘৰ বিহুৰ লগত একেই বস্তুটো। তোমালোকে মাঘৰ বিহুটোলৈ মনত পেলাই দিবা, তেতিয়া তোমালোকে পোংগলৰ বিষয়ে লিখিব পাৰিবা। তাৰপিছতে মই তোমালোকক যিটো উৎসৱৰ কথা ক'বলৈ যাম, সেই উৎসৱটোৰ লগত ৰামায়ণৰ এটা কাহিনী জড়িত হৈ আছে। ৰামায়ণত ৰাম, সীতা এইখিনি তোমালোকে কাহিনীখিনি জানাই, যে ৰামে কেনেদৰে ৰাৱণে সীতাক হৰণ কৰি নিয়াৰ পিছত লংকালৈ গৈ কেনেদৰে উদ্ধাৰ কৰি আনিছিলে, সেই কাহিনীটো তোমালোকে ৰামায়ণ চাই হয়নে নহয়? এতিয়া এই যে আমি যিটো উৎসৱৰ কথা আলোচনা কৰিম, সেই উৎসৱটো হৈছে দশেৰা উৎসৱ। দশেৰা উৎসৱত আকৌ কি হয়, যেতিয়া ৰামে বনবাসত থকাৰ সময়ত সীতাক লংকালৈ হৰণ কৰি নিছিল ৰাৱণে, তেতিয়া ৰামৰ পত্নী সীতাক উদ্ধাৰৰ বাবে ৰাম ৰাৱণৰ যুদ্ধ হৈছিল। মই যে কৈছোঁ, সেই ৰাম ৰাৱণৰ যুদ্ধত যেতিয়া ৰাৱণক হৰুৱাইছিল, সেই সময়তে সকলোৱে উল্লাসিত হৈ এই দশেৰা উৎসৱটো উদযাপন কৰা হৈছিল। এতিয়া তোমালোকে টিভিত দেখিবা, যেতিয়া দশেৰা মানে কি হয়, এইটো দুৰ্গা পূজাৰ পিছতেই অনুষ্ঠিত হয়, দুৰ্গা পূজাৰ শেষৰ দিনাখনেই হয়। তাত কি হয়, সেই ৰাৱণৰ মূৰ্তি, বিভিন্ন অসুৰৰ মূৰ্তিবোৰ ডাঙৰকৈ এনেকৈ বনাই লয়। তাৰপিছত কি হয়, জ্বলাই। দশেৰা এতিয়া কেনেকুৱা ধৰণৰ, মই তোমালোকক ছবিখন দেখুৱাইছোঁ, চোৱা দশেৰা কেনেকৈ উদযাপন কৰা হয়। দেখিছা নহয় তোমালোকে? ভালকৈ চাই লোৱা। দশেৰাৰ পিছত আমি ক'ত যাম, দশেৰাত কি হয়, আকৌ এইটো কথা লিখি দিছে এই ফটোকেইখনত যে যেনেকৈ আছে, তাত কি আছে, এইয়া ৰাৱণ আছে, ৰাৱণৰ কেইটা মূৰ থাকে, 10টা মূৰ থাকে। কুম্ভকৰ্ণ, মেঘনাথ এইখিনি হৈছে এই ৰাৱণৰ ভায়েকত। মেঘনাথ ৰাৱণৰ পুতেক। সেইখিনি কি হয়, জ্বলাই দিয়া হয়। আৰু এইটোকে আমি কি হয়, দুষ্টক দমন সন্তক পালন, এইটো আমাৰ এটা প্ৰবাদ প্ৰচলিত হৈ আছে, যে দুষ্টক দমন সন্তক পালন, এই কথাটো এই দশেৰা উৎসৱ পালন কৰি মানে বুজাই দিয়া হয় সকলোকে। বুজি পাইছা? তাৰপিছতে এটা কথা কিতাপখনত কৈছে, তোমালোকৰ কিতাপখনত লিখিছে যে দশেৰা উৎসৱ পালন কৰাৰ সময়তে পূব ভাৰতত দুৰ্গা পূজা পালন কৰা হয়। দুৰ্গা পূজা কলকাতাত হয়, আমাৰ অসমতো দুৰ্গা পূজা হয়, হয়নে নহয়? সেই দুৰ্গা পূজাও সেই সময়তে পালন কৰা হয়। মই যে অলপ আগতে কৈছিলোঁ যে দুৰ্গা পূজাৰ শেষৰ দিনটোতেই দশেৰাটো হয়গৈ, সেইটোৱে দুৰ্গা পূজা। যেতিয়া আমি চোৱা, দুৰ্গা পূজাটো জানাই তোমালোকে, তথাপিও দেখুৱাই দিছোঁ ফটোখন, যে কেনেদৰে প্ৰতিমা প্ৰস্তুত কৰা হয়, ডাঙৰ দুৰ্গাৰ প্ৰতিমা, হয়নে নহয়? আৰু তেতিয়া কি হয়, আমাৰ দুৰ্গা পূজাৰ সময়তো পশ্চিমবংগত প্ৰধানকৈ ইয়াত উৎসৱটো মানে পালন কৰা হয় দুৰ্গা পূজাটো, কিন্তু আমাৰ অসমতো ইয়াত যথেষ্ট পৰিমাণে দুৰ্গা পূজা অনুষ্ঠিত কৰা হয়। তোমালোকে পূজা চাবলৈ যোৱা, বিভিন্ন বেলুন লোৱা, তাৰপিছত বিভিন্ন ধৰণৰ পুতলা লোৱা, হয়নে নহয়? মিঠাইও ওলায় দোকানত, হয়নে নহয়? তাৰপিছত কি কৰোঁ, আমি নতুন কাপোৰ লয় কিছুমানে, হয়। তাৰপিছত কি হয়, এই উৎসৱটোত কি হয়, ইজনে সিজনৰ ঘৰলৈ অহা যোৱা কৰে, উৎসৱৰ বতৰ যিহেতু, হয়নে নহয়? তাৰপিছত এই উৎসৱটোৰ কি হয়, সেই বিজয়া দশমীৰ দিনা, যিদিনা শেষৰ দিনা বিজয়া দশমী, 10 দিনৰ দিনা কি কৰে, দেৱীৰ প্ৰতিমা নদীত বিসৰ্জন দিয়া হয়। এইখিনি কেনেদৰে বিসৰ্জন দিয়ে মই সেইখিনি দেখুৱাইছোঁ, চোৱা। তোমালোকে দেখিছাই টিভিত পূজাৰ সময়ত, কিছুমানে হয়তো নিজেও গৈ দেখিছাগে কেনেদৰে দুৰ্গা পূজাত নদীৰ মূৰ্তি বিসৰ্জন দিয়ে, হয়নে নহয়? সেইখিনি বৰ বিশেষকৈ ক'বলৈ দৰকাৰ নাই, তোমালোকে জানাই, তথাপিও তোমালোকে চাই লোৱা কেনেদৰে বিসৰ্জন দিয়া হয়। এইটো হৈছে ছট পূজা। এতিয়া ছট পূজা কি হয়, ছট পূজা বিশেষকৈ বিহাৰ আৰু উত্তৰ প্ৰদেশৰ লোকসকলে উদযাপন কৰে যদিও আমাৰ অসমতো ইয়াত কি হয়, বিভিন্ন ধৰণৰ হিন্দীভাষী লোক আছে, হয়নে নহয়? হিন্দী ভাষাৰ কথা কোৱা মাৰোৱাৰী, বিহাৰী এনে সম্প্ৰদায়ৰ লোকসকল আছে, তেওঁলোকে পালন কৰে। এই উৎসৱটো কি কৰে, ইয়াত মহিলাসকলে মুখ্য ভূমিকা পালন কৰে। পূজাটো মানে মহিলাসকলে পালন কৰে। জনবিশ্বাস আছে যে এই পূজা নিষ্ঠাৰে পালন কৰিলে সূৰ্যৰ উত্তাপত অশুভ শক্তি নাশ হয় আৰু মানুহৰ আশা পূৰণ হয়। এই উৎসৱটোত মহিলাসকলে মুখ্য ভূমিকা গ্ৰহণ কৰে। আৰু কি হয়, নদীত গৈ বিভিন্ন ধৰণৰ সূৰ্য দেৱতাক সেৱা অৰ্চনা কৰে, পূজা অৰ্চনা কৰে। তেতিয়া বিশ্বাস আছে যে এই পূজাটো যদি নিষ্ঠাৰে পালন কৰে, মানে
মনৰ পৰা যদি এই পূজাটো পালন কৰা হয় তেতিয়া কি হয় সূৰ্যৰ উত্তাপত সকলো অশুভ শক্তি বিভিন্ন ধৰণৰ অশুভ শক্তিৰ নাশ হয় আৰু মানুহৰ মনৰ আশা পূৰণ হয় এই উৎসৱটো পালন কৰিলে হেতুৱে আছে জনবিশ্বাস আৰু ছট পূজা কেনেকৈ পালন কৰা হয় মই তোমালোকক ফটো এখন দেখুৱাইছো যে পানীত নামি গৈ সূৰ্য দেৱতাক পূজা অৰ্চনা কৰা হয় বুজি পাইছা তাৰ পিছৰ উৎসৱটো হৈছে তোমালোকৰ অতি হেপাহৰ উৎসৱ ৰঙৰ উৎসৱ বুলি কওঁতে তোমালোকে নিশ্চয় গম পাইছা যে আমি হোলী বা ফাকুৱাৰ কথা কৈছোঁ ফাকুৱা উৎসৱৰ কথা কৈছোঁ ফাকুৱাৰ কথাটো তোমালোকে জানাই ফাকুৱাত কি কৰা হয় ইজনে সিজনৰ বিভিন্ন ধৰণৰ ৰং আমি সানো নহয় জানো সেই উৎসৱটো এটা সৰ্বভাৰতীয় উৎসৱ কাৰণ মানে সমগ্ৰ ভাৰতবৰ্ষতে এই উৎসৱটো পালন কৰা হয় বুজি পাইছা এই উৎসৱত কি হয় সেই উৎসৱটো তেনেকুৱা আগতে যেতিয়া এটা কথা যে ওলালে পোংগল উৎসৱৰ কথা ওলালে ওনাম উৎসৱ এইখিনি যে সমগ্ৰ মানুহখিনিয়ে মানে পালন কৰা হয় কেৰালাৰ সমগ্ৰ মানুহে কি কৰে এই ওনাম উৎসৱটো পালন কৰে ঠিক এনেদৰে দুৰ্গা পূজাও পালন কৰে সকলো মানুহে ঠিক সেইদৰে এই ফাকুৱা বা হোলী উৎসৱটো সকলো মানুহে পালন কৰে তাৰপিছত কি কৈছে এই উৎসৱত ইজনে সিজনৰ গালৈ ফাকুৱা আকৌ কি হয় ৰঙৰ গুৰি ছটিয়াই কিছুমানে হয়নে নহয় কিছুমানে আকৌ কি হয় পাইপত পানী তেওঁলোকৰ ৰং লৈ ফাকুৱা উৎসৱ এনেকৈ ফাকুৱা খেলে হয়নে নহয় তোমালোকেও খেলা সেইখিনি তোমালোকে ভাল পোৱা সেইখিনি সেইধৰণে ফাকুৱা উৎসৱটো আমাৰ সমগ্ৰ ভাৰতত অসমতো বিশেষকৈ অসমত ক'ত পালন কৰা হয় অসমত বৰপেটাৰ যিখন সত্ৰ আছে তাত বিশেষকৈ দৌল যাত্ৰা হয় হয়নে নহয় সেইখিনি তোমালোকে টিভিত দেখিছাই যোৰহাটতো আছে তেনেধৰণে ফাকুৱা মন্দিৰ ফাকুৱা দৌল চোৱা ফাকুৱা কেনেকৈ পালন কৰে এইখিনিতো দেখুৱাবলগীয়া নাই তথাপিও মই তোমালোকক দেখুৱাই দিছোঁ চোৱা ভালকৈ এইখিনিতে আমি পালোঁ ফাকুৱালৈকে পালোঁ তাৰপিছত কি হৈছে ৰাজস্থানৰ চুং নামৰ বাদ্যযন্ত্ৰ বজাই নৃত্য গীত পৰিৱেশন কৰি হোলী পালন কৰা হয় আমি যেনেকৈ বিভিন্ন ধৰণৰ ৰঙেৰে আমি ফাকুৱা উৎসৱটো পালন কৰোঁ কিন্তু ৰাজস্থানত চুং নামৰ বাদ্যযন্ত্ৰবিধ বজাই এই হোলী পৰিৱেশন কৰা হয় নৃত্য গীতেৰে হোলী পৰিৱেশন কৰা হয় উত্তৰ ভাৰতৰ ব্ৰজধামত ইয়াক হোলী পশ্চিমবংগত দৌল যাত্ৰা আৰু অসমত দৌল উৎসৱ বুলি কোৱা হয় বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ নামেৰে ইয়াক জনা যায় আমাৰ অসমত দৌল যাত্ৰা বুলি কয় পশ্চিমবংগত কয় অসমত দৌল উৎসৱ বুলি কয় দৌল যাত্ৰা বুলিও কয় পশ্চিমবংগত কয় দৌল যাত্ৰা আৰু ব্ৰজধামত কয় হোলী উত্তৰ ভাৰতৰ উত্তৰ প্ৰদেশৰ ফালে কি কয় হোলী বুলি কয় এতিয়া বুজি পালা হোলীৰ বিষয়ে কেনেকৈ ধৰণে হোলী পালন কৰা হয় তাৰ পিছতে আমি আলোচনা কৰিবলৈ যোৱা উৎসৱটো হৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মুছলমানসকলৰ এই উৎসৱটো হৈছে ঈদ আকৌ দুটা তোমালোকেতো জানাই ঈদ দুটা এটা হৈছে ঈদ উল ফিতৰ আৰু এটা হৈছে ঈদ উজ জোহা ঈদ উল ফিতৰ আৰু ঈদ উজ জোহা চোৱা মই লিখি দিছোঁ ঈদ উজ জোহা আৰু ঈদ উল ফিতৰ সেইটো কি হয় এই উৎসৱটো আকৌ মুছলমানসকলৰ যিখন কেলেণ্ডাৰ আছে আৰবিক কেলেণ্ডাৰ সেই আৰবিক কেলেণ্ডাৰৰ ৰমজান মাহৰ ঠিক পাছৰ চাৱাল মাহৰ প্ৰথম দিনা পালন কৰা হয় ৰমজান মাহৰ কথা গম পোৱা তোমালোকে ৰোজা ধৰে তোমালোকৰ কোনোবা তেনেকৈ ৰোজা ধৰে তোমালোকৰ হয়নে আৰু তোমালোকৰ ঘৰৰ ওচৰৰ কোনোবাই তেনেকৈ ৰোজা ধৰে তোমালোকে দেখিছা সকলোৱে নতুন কাপোৰ পিন্ধি সমূহীয়াকৈ নামাজ পঢ়ে এই উপলক্ষে ঘৰে ঘৰে নানা ধৰণৰ আহাৰ তৈয়াৰ কৰে আত্মীয় স্বজন আৰু প্ৰতিবেশীক ঘৰলৈ নিমন্ত্ৰণ জনায় ঈদ উজ জোহা আৰবী কেলেণ্ডাৰৰ জিলহজ্জ মাহৰ 10 তাৰিখে পালন কৰা হয় এতিয়া ঈদ উজ জোহাটো কেতিয়া পালন কৰা হয় তেওঁলোকৰ আৰবিক কেলেণ্ডাৰৰ মতে জিলহজ্জ মাহৰ 10 তাৰিখে মুছলমানসকলৰ আৰবিক কেলেণ্ডাৰৰ জিলহজ্জ মাহৰ 10 তাৰিখে এই ঈদ উজ জোহা পালন কৰা হয় আৰু সকলোৱে ইঘৰে সিঘৰৰ ঘৰলৈ যায় মিঠাই বিতৰণ কৰা হয় হয়নে নহয় এনেধৰণে আত্মীয় স্বজন প্ৰতিবেশী ঘৰলৈ আমন্ত্ৰণ কৰে এইদৰে ঈদটো মুছলমান ধৰ্মাৱলম্বী লোকসকলে বৰ সুন্দৰভাৱে আড়ম্বৰপূৰ্ণভাৱে পালন কৰে তাৰ পিছৰ উৎসৱটো হৈছে বুদ্ধ পূৰ্ণিমা এতিয়া বুদ্ধ পূৰ্ণিমা বৌদ্ধ ধৰ্মৰ লোকসকলে প্ৰধানকৈ পালন কৰা হয় যদিও কিন্তু প্ৰায় সংখ্যক হিন্দু ধৰ্মৰ মানুহে এই উৎসৱটো পালন কৰা দেখা যায় এতিয়া বুদ্ধ পূৰ্ণিমা আচলতে বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক গৌতম বুদ্ধৰ জন্মদিনটোত এই উৎসৱ পালন কৰা হয় এই উৎসৱটোৰ বুদ্ধদেৱৰ কথা ক'বলৈ গ'লে বুদ্ধদেৱৰ জন্ম সিদ্ধি লাভ আৰু মৃত্যু বহাগ মাহৰ পূৰ্ণিমা তিথিতে হৈছিল মানে বহাগ মাহৰ পূৰ্ণিমা তিথি যিটো হয় পূৰ্ণিমাৰ কথা জানা নহয় পূৰ্ণিমা অমাৱস্যা পূৰ্ণিমাতেই তেওঁৰ জন্ম হৈছিল তেওঁ সিদ্ধি লাভ কৰিছিল তেওঁ গৌতম বুদ্ধ হৈছিল
তেওঁ সিদ্ধি লাভ কৰিছিল আৰু মৃত্যু একেটা তিথিতে হোৱাৰ বাবে সেই তিথিটোতে এই বৌদ্ধ পূৰ্ণিমা পালন কৰা হয়। ইয়াত বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে বৌদ্ধ পূৰ্ণিমাক এক পবিত্ৰ দিন হিচাপে গণ্য কৰে আৰু ভাৰতকে ধৰি বিভিন্ন দেশৰ লোকসকলে এই দিনটো উৎসৱ আকাৰে পালন কৰে। আচলতে ভাৰতেই নহয়, সমগ্ৰ পৃথিৱীত থকা বৌদ্ধ ধৰ্মাৱলম্বী লোকসকল বা ভাৰতৰ বিভিন্ন লোক য'ত আছে তেওঁলোকে সকলোৱে এই বৌদ্ধ পূৰ্ণিমা দিনটো পালন কৰে, মানে বৌদ্ধ পূৰ্ণিমা দিনটো পবিত্ৰ দিন হিচাপে গণ্য কৰে। এতিয়া বুদ্ধদেৱ কেনেকুৱা ধৰণৰ আছিল, বুদ্ধদেৱৰ ছবি এখন মই দিম, চোৱা। তোমালোকে চিনি পোৱা নে বুদ্ধদেৱক? এই বুদ্ধদেৱৰ জন্ম, সিদ্ধি লাভ আৰু মৃত্যু একেটা বহাগ মাহৰ একেটা পূৰ্ণিমা তিথিতে হোৱাৰ কাৰণে সেই দিনটোতে বুদ্ধ পূৰ্ণিমা পালন কৰা হয়। তাৰপিছতেই আমি আলোচনা কৰিবলগা উৎসৱটো হৈছে গুৰু নানক জয়ন্তী। এদিন গুৰু নানক জয়ন্তীৰ এইটো এটা দিন। ইয়াক কি হয়, কাতি মাহৰ পূৰ্ণিমা তিথিত গুৰু নানকৰ জন্মদিনটোক শিখ ধৰ্মাৱলম্বী লোকসকলে কি হয়, উৎসৱ হিচাপে পালন কৰে। এতিয়া শিখ ধৰ্মৰ প্ৰৱৰ্তকজন হৈছে গুৰু নানক। যেনেদৰে বুদ্ধ ধৰ্মৰ প্ৰৱৰ্তকজন হৈছে বুদ্ধদেৱ, তেনেদৰে শিখ ধৰ্মৰ প্ৰৱৰ্তকজনৰ নাম হৈছে গুৰু নানক। এতিয়া গুৰু নানকৰ যিটো জন্মদিন তাক কি হয়, কাতি মাহৰ পূৰ্ণিমা তিথিত হয়। এইখিনি তোমালোকৰ প্ৰশ্ন আহিব পাৰে দেই, গুৰু নানকৰ জন্মদিন কেতিয়া হয়, মানে জন্মদিনটো কি হয়, মানে তেতিয়া কি লিখিব লাগিব, পূৰ্ণিমা তিথি। কাতি মাহৰ পূৰ্ণিমা তিথিটো হৈছে গুৰু নানকৰ জন্মদিন আৰু সেইদিনাখনেই গুৰু নানক জয়ন্তী উদযাপন কৰা হয়। সেইদিনা শিখ ধৰ্মৰ লোকসকলে শোভাযাত্ৰা কৰি গুৰুৰ নাম কীৰ্তন কৰে। সকলোৱে গুৰুদ্বাৰসমূহত সমবেত হয় আৰু গুৰুৰ বাণীসমূহ শ্ৰদ্ধা আৰু ভক্তিৰে পাঠ কৰে। এতিয়া শিখ ধৰ্মৰ যিসকল লোক আছে, হয়নে নহয়, শিখ ধৰ্মৰ লোকসকলে এই দিনটোতে, যিদিনাখন পূৰ্ণিমা হয় কাতি মাহৰ, সেই পূৰ্ণিমা দিনটোতে গুৰু নানক জয়ন্তী পালন কৰে। আৰু কেনেদৰে পালন কৰে, তেওঁলোকে কি কৰে, বিভিন্ন শোভাযাত্ৰা কৰে। শিখসকলে তেওঁলোকৰ ধৰ্মীয় শোভাযাত্ৰা কৰে আৰু শোভাযাত্ৰা কৰি গুৰুৰ নাম কীৰ্তন কৰে, গুৰু নানকৰ নাম কীৰ্তন কৰে। আৰু সকলোৱে গুৰু নানকৰ যিখিনি মহান বাণী আছিলে সেই বাণীসমূহ আওৰাই শ্ৰদ্ধা আৰু স্মৰণ কৰে। এনেদৰে তেওঁলোকে গুৰু নানক জয়ন্তীটো পালন কৰে। বুজি পাইছা? গুৰু নানকৰ কথা, গুৰু নানক চোৱা এইজন, আৰু গুৰু নানক জয়ন্তী কেনেদৰে উৎসৱটো পালন কৰা হয় বুজি পাইছা নহয় তোমালোকে? তাৰপিছতে আমি যিটো উৎসৱৰ কথা আলোচনা কৰিম সেই উৎসৱটো হৈছে খ্ৰীষ্টানসকলৰ এটা উৎসৱ। সেই উৎসৱটো হৈছে বৰদিন। বৰদিনটো হৈছে ডিচেম্বৰ মাহত পালন কৰা হয়। বৰদিন ডিচেম্বৰ মাহৰ 25 তাৰিখে, খ্ৰীষ্টমাছ বুলি যিটো কয়, আমাৰ স্কুলবোৰ বন্ধ থাকে, তোমালোকে বন্ধ পোৱা, সেই দিনটোৱে হৈছে খ্ৰীষ্টানসকলৰ এটা পবিত্ৰ দিন, বৰদিন। এই বৰদিনটো খ্ৰীষ্টানসকলৰ ধৰ্ম প্ৰৱৰ্তক খ্ৰীষ্টানসকলে যাক ঈশ্বৰ গড বুলি মানি লয়, তেওঁ কি বুলি কয়, যীশুখ্ৰীষ্ট। প্ৰৱৰ্তক খ্ৰীষ্টানৰ প্ৰৱৰ্তকজন হৈছে যীশুখ্ৰীষ্ট, আৰু এই যীশুখ্ৰীষ্টৰ জন্মদিনটোৱে তেওঁলোকে বৰদিন হিচাপে উলহ মালহেৰে পালন কৰে। এই উৎসৱত কি কৰে, তেওঁলোকে গীৰ্জাত সমূহীয়াকৈ পূজা অৰ্চনা প্ৰাৰ্থনা কৰে। তেওঁলোকৰ উপাসক স্থান, আমাৰ যেনেকৈ হিন্দু ধৰ্মৰ কি বাৰু, নামঘৰ, মন্দিৰ, মুছলিমসকলৰ হৈছে, মুছলমানসকলৰ হৈছে মছজিদ, ঠিক সেইদৰে শিখসকলৰ হৈছে গুৰুদ্বাৰ। ঠিক সেইদৰে এই যিসকল খ্ৰীষ্টানসকলৰ তেওঁলোকৰ উপাসনাৰ থলী হৈছে কি বাৰু, কি তোমালোকে কোৱাচোন? খ্ৰীষ্টানসকলৰ উপাসনাৰ থলী কি? খ্ৰীষ্টানসকলৰ উপাসনাৰ থলী হৈছে এই গীৰ্জা। চোৱা, এই গীৰ্জাতে তেওঁলোকে উপাসনা কৰে, প্ৰাৰ্থনা কৰে। আৰু সেই যিদিনাখন 25 তাৰিখ ডিচেম্বৰ মাহৰ খ্ৰীষ্টমাছ অনুষ্ঠিত কৰা হয়, সেই দিনটোতে কি হয়, সেই উৎসৱ ৰং বিৰঙৰ লাইট আৰু পুতলাৰে এজোপা খ্ৰীষ্টমাছ গছ সজাই তোলা হয়। খ্ৰীষ্টমাছ গছজোপা চোৱা, খ্ৰীষ্টমাছ গছজোপা সজাই তোলা হয় আৰু তাৰ সকলোৱে চাৰিওফালে লগ হৈ কেৰল গীত গাই নৃত্য পৰিৱেশন কৰে। কেৰল গীত, তেওঁলোকে এটি গীত গায়, কেৰল গীত, বিভিন্ন গীত আছে, সেই কেৰল গীতসমূহ গাই তেওঁলোকে নৃত্য গীত পৰিৱেশন কৰে। ইজনে সিজনক শুভেচ্ছা জনায়, ডাঙৰে সৰুক উপহাৰ প্ৰদান কৰে। এইয়া যে চান্তা ক্লজ, তেওঁলোকে নাম শুনিছে চান্তা ক্লজে উপহাৰ দিয়ে বুলি কয়। এই চান্তা ক্লজে এই বৰদিনৰ দিনাখনে তেওঁলোকে বিশ্বাস কৰে চান্তা ক্লজ নামি আহি সকলোকে উপহাৰ দিয়ে বুলি বিশ্বাস কৰে। এইদৰে তেওঁলোকে সেই দিনটো 25 ডিচেম্বৰ দিনটো, যিদিনাখন আমি বৰদিন বুলি কওঁ, সেই দিনটো তেওঁলোকে উলহ মালহেৰে পালন কৰে। বুজি পাইছা? ছাত্ৰ ছাত্ৰীসকল, তোমালোকক ইমান পৰে মই উৎসৱৰ লেচনটোৰ বিষয়ে বুজালোঁ।
তোমালোকে যিখিনি বুজি পোৱা নাই সেইখিনি মোক জনাবা আৰু লেচনটো আজি শেষ হৈছে প্ৰশ্নসমূহ মই তোমালোকক পৰৱৰ্তী শ্ৰেণীত আলোচনা কৰিম ঠিক আছে তেন্তে আজিলৈ আহিছোঁ ভালকৈ থাকিবা